দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো। আজি বনালো নাৰিকল গাখীৰ গুড়ৰ লাড়ু। আহকচোন কেনেকা হৈছে এবাৰ দেখাই দিওঁ। বহুত ধুনীয়া হয়, এই ধৰণে বনাই খাব পাৰে বিহুৰ সময়ত। এতিয়া ভাঙি দেখাও। বঢ়িয়া হৈছে, এতিয়া খাই চাওঁ অলপ। মজা। ভিডিওটো চাই ভাল পালে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব, লগতে কমেন্ট কৰি জনাব ভিডিওটো কেনে পালে। এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। নাৰিকল লাডু বনাবলৈ গুড়ৰ প্ৰথমে গুড় লৈছোঁ 1 বাটি, নাৰিকল 2টা লৈছোঁ, গাখীৰ 1 কাপ, দেশী ঘি, কিচমিচ, কাজু, আলমণ্ড। এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমে নাৰিকলকেইটা ৰুকনিৰে মিহি মিহিকৈ ৰুকি লোৱা হ'ব। সৰু 2টা নাৰিকল লৈছিলোঁ, এনেধৰণে ৰুকি লোৱা হৈছে ধুনীয়াকৈ। মিহি কৰি ৰুকি ল'ব লাগে। ৰুকনি নহ'লে মেচিনৰ সহায়তো গুড়ি কৰিব পাৰে। এতিয়া ৰাখি দিয়া হ'ল প্লেটখনত। এতিয়া ভাজি লোৱা হ'ব। ঘি দিলোঁ 2 চামুচ, সৰু চামুচেৰে। ঘিৰে বনাম আজি নাৰিকল লাডু স্পেচিয়েল। এতিয়া 300 গ্ৰামমান ওলাইছে নাৰিকল। সৰু 2টা লৈছিলোঁ, বেছি ওলোৱা নাই। এতিয়া শুকানকৈ ভাজি লোৱা হ'ব। নাৰিকলখিনি দি দিলোঁ ঘিখিনি গৰম হোৱাৰ পিছত। এতিয়া গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ভাজি থকা হ'ব এনেধৰণে। যেতিয়া নাৰিকলখিনি শুকাই যাব, ড্ৰাই হৈ গ'লে গেছটো বন্ধ কৰি দিম। এনেধৰণে 10 মিনিটমান লাগিব। মিডিয়াম পাৱাৰত ভাজি থকা হ'ব। এনেধৰণে ভাজি আছোঁ, ড্ৰাই হৈছে, ৰেডি হ'ব হৈছে। নাৰিকলখিনি শুকাই গৈছে, ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিয়া হ'ব 5-10 মিনিটৰ কাৰণে। এতিয়া গুড়ৰ চিৰাপখিনি বনাই ল'ম। চচপেন এটা লৈছোঁ চাহৰ, তাত গুড় দি দিলোঁ 200 গ্ৰামমান। মিহি মিহিকৈ কাটি থোৱা আছিলে গুড়খিনি, দি দিয়া হ'ল। এতিয়া পানী দিছোঁ অলপ। গুড়ৰ চিৰাপ বনোৱা হ'ব, পানী আৰু অলপ দিয়া হ'ব। নাৰিকল 300 গ্ৰামমান ওলাইছে, গুড় 200 গ্ৰামমান দিয়া আছে। কম পৰিমাণে দি লাডু বনোৱা হ'ব আজি। গাখীৰ অলপ দি দিয়া হ'ল। এনে বৰাবৰ দিব লাগে, 300 গ্ৰামত 300 গ্ৰাম গুড় দিব লাগে। এতিয়া আজি কম পৰিমাণে দি লাডু বনোৱা হ'ব। স্পেচিয়েল লাডু বনাম গাখীৰ ড্ৰাই ফ্ৰুট দি। এতিয়া ধুনীয়াকৈ চাফা কৰি ল'ম। গুড়ৰ চিৰাপখিনি গলি গ'ল। এতিয়া ভালদৰে চাফা কৰি লোৱা হ'ল। চাফা কৰি লৈ অলপ ডাঠ হ'ব ৰাখি দিম। এতিয়া চেক কৰিম, ডাঠ হৈ গৈছে। হাতত লাগি যোৱা হ'ব লাগে, এনেধৰণে চেক কৰিব লাগে। হাতত লাগি গ'লে গুড়ৰ চিৰাপখিনি ৰেডি হ'ব। এতিয়া বন্ধ কৰি দিলোঁ। এতিয়া মিক্স কৰি দিয়া হ'ল। নাৰিকলৰ বেটাৰ লগত ঢালি দিলোঁ একেলগে। ঢালি দি এতিয়া মিক্স কৰি ল'লোঁ হেতাৰে। মিক্স কৰি লোৱাৰ পিছত এতিয়া দিলোঁ গাখীৰ 1 কাপ দিছোঁ, সৰু কাপৰে। গাখীৰখিনি দিয়াৰ পিছত মিক্স কৰি ল'ম। এনেধৰণে মিক্স কৰি লোৱা হ'ল। মিক্স কৰি লোৱাৰ পিছত এতিয়া ভাজি লোৱা হ'ব। গেছটো অন কৰি দিলোঁ। ভাজি ল'ম আকৌ 5 মিনিটমান। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ভাজি লোৱা হ'ব 5 মিনিটমান। গাখীৰ দিয়াৰ পিছত আকৌ গেছটো অন কৰি ভাজা আৰম্ভ কৰিছোঁ। পানী পৰিমাণ শুকাই দিম গাখীৰৰ। ড্ৰাই ফ্ৰুট দি দিলোঁ, কাজু, আলমণ্ড, কিচমিচ সৰু সৰুকৈ কাটি লৈছিলোঁ। এতিয়া খাবলৈ বেছি টেষ্টি হ'ব। ইলাইচি পাউডাৰো দিব পাৰে, তেতিয়া গোন্ধটো ধুনীয়া হয়। মানে ড্ৰাই ফ্ৰুট দি দিয়া হৈছে। এতিয়া আকৌ ভাজি আছোঁ এনেধৰণে। 5 মিনিটমান লাগিব, 5-6 মিনিটমান। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ড্ৰাই হৈ যাব এনেধৰণে ভাজি থাকিলে। পানীৰ পৰিমাণটো শুকাই যাব লাগে। এতিয়া লাডু বনা আৰম্ভ হ'ব। এতিয়া পানীৰ পৰিমাণ শুকাইছে, চেক কৰি চাইছোঁ। হাতত লৈ চেক কৰিব পাৰে এনেধৰণে। লাডু বান্ধ খালে তেতিয়া ৰেডি হ'ব। আৰু অলপ সময় ভাজি ল'ম 1 মিনিটমান। এতিয়া আকৌ চেক কৰিছোঁ। হাতত লৈ এনেধৰণে লাডু বনাই চাব লাগে। এতিয়া বান্ধ খাইছে লাডু। এতিয়া গেছটো অফ কৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম 1-2 মিনিটমান। 1-2 মিনিটমান হোৱাৰ পিছত লাডু বনোৱা আৰম্ভ কৰিম। অলপ অলপ গৰম থাকিব লাগে, বেছি ঠাণ্ডা হ'ব নালাগে লাডু বনাওঁতে। এতিয়া প্লেটত উলিয়াই লোৱা হ'ল গোটেইখিনি। এতিয়া দবাই দিম যাতে ঠাণ্ডা হৈ নাযায়, এনেধৰণে দবাই দিব লাগে।
দবাই দি ৰাখি দিলোঁ। ৰাখি দিয়াৰ পিছত এতিয়া লাডু বনোৱা আৰম্ভ কৰিছোঁ। 1 মিনিটৰ পিছত এটা এটাকৈ ধুনীয়াকৈ বনোৱা হৈছে এনেধৰণে। গুড় গাখীৰ ড্ৰাই ফ্ৰুট দি বনোৱা হৈছে স্পেচিয়েল নাৰিকল লাডু। বহুত ধুনীয়া হয় খাবলৈ। এনেধৰণে বনায় বিহুৰ সময়ত আলহী আহিলে দিব পাৰে এনেধৰণে বনায়। এতিয়া দুটা দুটাকৈ বনাম গোটেইখিনি লাডু। এই ধৰণে গোটেইখিনি বনাই লোৱা হ'ব লাডু। নাৰিকল গুড়ৰ গাখীৰৰ লাড়ু বহুত ধুনীয়া হয় খাবলৈ। এতিয়া ধুনীয়াকৈ গোল কৰি দিয়া হৈছে এনেকৈ। বাকী থকাখিনিও একেধৰণে বনাই লোৱা হ'ব। এই ধৰণে দুটা দুটাকৈ গোটেইখিনি লাডু বনাই লোৱা হ'ল। লাষ্ট এটা আছে, এটা বনাই দেখাই আছোঁ কেনেকুৱা হৈছে খাবলৈ। বন্ধুসকল, আজি বনাইছিলোঁ নাৰিকল লাডু। স্পেচিয়েল নাৰিকল লাডু বনাইছিলোঁ গাখীৰ ড্ৰাই ফ্ৰুট গুড় দি। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। এতিয়া ভাঙি দেখাওঁ। বহুত ধুনীয়া কোমল হয়। বিহুৰ সময়ত বনাই খাব পাৰে এই ধৰণে বনাই। এতিয়া খাই দেখাইছোঁ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।